হেল্ল' এভৰিৱান নমস্কাৰ মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টো আচলতে ড্ৰাফটৰ ভিডিঅ' হয় দুৰ্গা পূজাৰ সময়তে কৰি ৰাখিছিলোঁ কিন্তু বিভিন্ন কাৰণত মানে অজুহাতত এইটো ভিডিঅ' আকাৰে পঠিওৱা নহ'ল সেইবাবে ভাবিছোঁ স্মৃতি হিচাপে ৰৈ যাব তো আপোনালোকৰ কাৰণে শেহতীয়াকৈ আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব পূজা বুলি ক'লে আৰু সকলোৰে গা হাতখন নহয়নে বাৰু যিমান কামৰ মাজত হ'লেও এপাক পাৰ্লাৰলৈ যাবলৈ মই কিন্তু নাপাহৰোঁ আপোনালোকৰো চাগে ব্যতিক্ৰম নহয় এয়া বেলেগ এজনী ছোৱালীহে চুলি ষ্ট্ৰেইট কৰি আছে মই অকণমান হেয়াৰ ষ্টাইল অলপ বেলেগ সলনি কৰিম বুলি ভাবিছিলোঁ চুলিখিনি কিন্তু বেছি চুটিকৈ কাটি দিলে তথাপিও আৰু পূজা বুলি এনেকৈ চলি গ'ল এয়া পূজাৰ আৰম্ভণিৰ দিনাখনতে আচলতে আমি গৈছিলোঁ বজাৰৰ ফালে আৰু এয়া মেলা বহিলেই নহয় অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু ঘৰত আহিলেও আকৌ পূজাৰ আৰম্ভণি বুলি কৈ চাকি গছ জ্বলাবলগীয়া হয় নহয় সন্ধিয়া লাগি ভাগিলে তথাপিও পলমকৈ হ'লেও চাকি গছ জ্বলাই দিছোঁ মা দুৰ্গাই সকলোকে আশীৰ্বাদ দিয়ক বুলি ভাবিয়ে আমি যিহেতু স্কুলৰ পৰা আহি লৰালৰিকৈ ওলাই গৈছিলোঁ বজাৰৰ ফালে সেইকাৰণে আহি ভৰি হাত ধুইয়ে ফটাফট চাকি জ্বলাই তাৰপিছত বেটাৰ কাৰণে খাবলৈ কিবা এটা ৰেডি কৰিছোঁ নহ'লে তাৰ দিনটো ভাগৰে হেঁচা মাৰি ধৰে শেষত নোখোৱাকৈ সি শুই থাকে অৱশ্যে আজি তাৰ অকণমান ব্যতিক্ৰম হৈছে খেলা বস্তু ভালেমানকেইটা আহোঁতে লৈ আহিছে এয়া দেখিছে আপোনালোকে কি যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক পগলা কৰিব পৰা বস্তু কিছুমান ওলাইছে নহয় ব্লগছখিনি বাৰু তাৰ আগৰে কিন্তু সেই যে লাইটিঙৰ বস্তুবিলাক বাবৰে অকণ বস্তুতে 100 টকাৰ তলত একো বস্তু নাই প্ৰতিটো বস্তুতে দাম আৰু মুঠতে দাম আৰু ইয়াত দেখিছেনে তাৰ কাম মানে ব্লগছখিনি বনাবলৈ দিছোঁ আচলতে ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বা হওক বিভিন্ন ধৰণৰ মটৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে এই কামবিলাক তাক মানে বিভিন্ন ধৰণৰ বয়সৰ শিশুক কৰাব লাগে ষ্টেজ অনুসৰি তাক এইখিনি কাম কৰিবলৈ দি থৈছোঁ অকণমান ব্যস্ত হৈ থাকিব বুলি বাকী পঢ়াৰ কামখিনি আজিলৈ সামৰি দিছোঁ সদায়তো আৰু পঢ়িবলৈ মন নাযায় নহয়নে আপোনালোকে বাৰু নিজৰ শিশুটিক কেনেদৰে ব্যস্ত ৰাখে কমেণ্ট কৰি জনাবচোন এয়া সপ্তমী পূজাৰ দিনা গোলাঘাটৰ পূজা আমাৰ ঘৰৰ পৰা অলপ আগলৈও এভাগি পূজা মণ্ডপ আছে তালৈকো গ'লোঁ মুঠতে পূজাৰ কেইদিন আৰু ঘৰত ভৰি নৰখেই নহয় আপোনালোকৰ বাৰু এনেকুৱা হয়নে নহয় ঘৰত কিবা থাকিবলৈ মন নোযোৱা নিচিনাই হয় এয়া অষ্টমী পূজাৰ দিনা আগবেলা ৰাতিপুৱা গৈছিলোঁ শৰাই আগবঢ়াবৰ কাৰণে সোনকালে গৈ চাকি বন্তি জ্বলালোগৈ মণ্ডপত আৰু এয়া দেখিছেনে বেটাই এইকেইদিনত তাৰমানে কিমান খেলা বস্তু গোটাইছে সি হিচাপ কৰিছে কিমান যে খেলা বস্তু থাকে তথাপিও পূজা বুলি ক'লে বেলুনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু মানে নহ'লেই নহয় যিমানবাৰ যায় সিমানবাৰ এটা বস্তু লাগে আৰু এই বেলুনটো আপোনালোকে মন কৰিছেনে বাৰু এই বেলুনটো বাৰু আপোনালোকৰ ফালে ওলাইছেনে নাই ওলোৱা ইমান দাম বাপৰে এটা বেলুনৰ দাম 100 টকা কেৱল মাত্ৰ এই লাইটবিলাক যে দেখিছে এই লাইটবিলাকৰ কাৰণেই ইমান দাম ময়ো এনেকুৱা ব্যৱসায়তহে ধৰিম বুলি ভাবিছোঁ আৰু দেই কি কেনে হ'ব বাৰু ৰাইজ কমেণ্ট কৰি জনাবচোন আৰু এইবিলাক যে দেখিছে এইবিলাক হৈছে পূজাৰ গিফ্ট এইযোৰ ড্ৰেছযোৰ দিছে তাৰ পেহীয়েকে কিমান দাম বাপৰে দামটো বাৰু আপোনালোকক নকওঁ সঁচাকৈ বাৰু সৰু ল'ৰা ছোৱালীৰ বস্তুবিলাক ইমান দাম কিয় নল'লেই নহ'ব তাৰমানে এনেকুৱা ধৰণৰ বুলি জানে যে সেইবাবে বেছি দাম লয় এইযোৰ মোৰ এইযোৰ ছাইডৰ স্পৰ্টিংটো দেউতাকৰ মানে অলপকৈ কিছুমান গিফ্টো পালোঁ কিছুমান নিজেও ল'লোঁ আৰু এয়া মানে বৰবলি দিনাখন পিন্ধিবৰ কাৰণে এইটো পায়জামা কুৰ্তা এনেকৈ কিবাকিবি লোৱা হৈছিলে আৰু এইখিনি তাৰ খেলা বস্তু বাৰু আজিৰ ভিডিঅ'টোত আপোনালোকক অকণমানকৈ পূজাৰ প্ৰিপেৰেশ্যনৰ প্ৰথম কেইদিন দেখুৱালোঁ বা দুই এদিন আমি কেনেকৈ পূজা কটালোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মানে আপোনালোকক আমি লৈ যাম যোৰহাটলৈ তাৰপিছত ভিডিঅ'টো চাবলৈ নাপাহৰিব কিন্তু আজিলৈ আহিছোঁ নমস্কাৰ